বুঢ়ী আইৰ সাধু। সাধুৰ নাম বুঢ়া বুঢ়ী আৰু শিয়াল। এবাৰ এজন বুঢ়াই কচু ৰোৱাৰ সময়ত শিয়ালে আহি ক'লে, ককা কচু সিজাইহে ৰুৱে। বুঢ়াই কচুবোৰ সিজাই ৰোৱাত ৰাতি শিয়ালে সকলো খাই পেলালে। প্ৰতিশোধ ল'বলৈ বুঢ়াই গাত গু সানি মৰাৰ ভাও জুৰিলে। শিয়ালৰ জাকে বুঢ়াক খাবলৈ ঘৰত সোমাওঁতেই বুঢ়াই দুৱাৰ জপাই সিহঁতক টাঙোনেৰে খুব পিকিলে। শিয়ালবোৰে বুঢ়া বুঢ়ীক প্ৰতিশোধ ল'বলৈ সুবিধা বিচাৰি আছিল। এবাৰ বুঢ়ীজনী জীয়েকৰ ঘৰৰ পৰা আহোঁতে শিয়ালৰ পৰা বাচিবলৈ লাওৰ খোলাত সোমাই আহিছিল যদিও শিয়ালৰ হাতত ধৰা পৰে। বুঢ়ীয়ে দান এটা গোৱাৰ চলেৰেৰে ৰংগাউচ কলাউচ ধৰ ধৰ বুলি চিঞৰাৰ লগে লগে সিহঁতৰ ৰংগা আৰু কলা নামৰ কুকুৰ দুটা আহি শিয়ালৰ জাকটোক খেদি পঠিয়ালে। শিয়ালবোৰে তেতিয়া নিজৰ ভুল বুজি পলাই গ'ল। বুঢ়া বুঢ়ীয়ে হাঁহি মুখে ঘৰলৈ উভতি আহিল। নৈতিক শিক্ষা, অতি চালাকি শেষত নিজৰ ক্ষতিহে আনে।